शिशु वाटिका जाएंगे सारे मिलकर खेलेंगे शिशु वाटिका शिशु वाटिका शिशु वाटिका हो শিশু বাটিকা প্ৰশিক্ষণৰ বাবে বিজনী নিকেতনলৈ বুলি গৈছিলোঁ। সঁচাকৈ নিকেতনখনৰ এটা ভাল লগা পৰিৱেশ, একদম মন প্ৰাণ ভৰি গ'ল। যিটো এটা ভয় আছিল যে বিজনীলৈ যাম, কেনেকুৱা বা হয় কি বা হয়, কিন্তু তাত গৈ সঁচাকৈ ভাল লাগিল। বিভিন্ন 4টা বিভাগৰ বিভিন্ন আচাৰ্যৰ লগত লগ হ'লোঁ, চিনাকি হ'লোঁ, সঁচাই ভাল লাগিলে। তাত কাকো পৰ যেন নালাগিলে, সকলোবোৰ যেন আপোন। এনেকৈ 6 বজাৰ পৰা যজ্ঞ আৰম্ভ হয়, ৰাতিপুৱা 6 বজাৰ পৰা, আৰু বিভিন্ন বিষয়ত আমাক প্ৰশিক্ষণ দিয়া হৈছিল। এয়া আমাৰ হস্তকলা, মুখা বনোৱা প্ৰশিক্ষণ দিছিল। লগতে এয়া গীত মাতৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত আমাক প্ৰশিক্ষণ দিয়া হৈছিল। তাৰ পাছতে শিশুসকলৰ বাবে এখন ৰংগমঞ্চ তৈয়াৰ কৰা হৈছিল, য'ত পুতলাৰে এখন নাটক কৰি দেখুওৱা হৈছিল, খুব ধুনীয়া। তাৰপিছত আমাক গৃহকাৰ্য কৰিবলৈ দিছিল। এয়া আমি গৃহকাৰ্য কৰি আছোঁ। শিশুসকলক কেনেকৈ শিক্ষা দিয়া হ'ব TLMৰ সহায়ত, তাকেই আমাক 3টাকৈ TLM বনাই লৈ যাব দিছিল। আৰু লগতে সন্ধিয়া সময়ত আমি একেলগে থকা আমাৰ আচাৰ্যখিনিৰ লগত হাঁহি ধেমালি কৰি সময়খিনি কটাওঁ। আৰু এই সন্ধিয়া হোৱাৰ লগে লগে নৃত্য গীতৰ মাজেৰে আমাৰ সন্ধিয়াটো আৰম্ভ হৈ যায়। বন্দনা হয়, তাৰপিছত বিভিন্ন গীত মাত। বিজনী নিকেতনৰ কণ কণ শিশুসকলৰ গীত মাতো শুনিলোঁ, সঁচাকৈ ক'ব লাগিব। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে একদম শেষৰ দিনাখন আমি বিয়াৰ নামেৰে প্ৰশিক্ষণ সামৰণি মাৰিলোঁ আৰু 16 তাৰিখে এই মৰিগাঁওলৈ বুলি ৰাওনা হ'লোঁ। ইয়াৰ পাছতে মই শিশু বাটিকা প্ৰশিক্ষণত দেখুওৱা নাটকখনৰ পুতলা নাটকখন আপোনালোকৰ মাজলৈ লৈ আনিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ইমানেই। বাই বাই।